নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো। মৰিয়নি নকছাৰী তিৰুৱাল বাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই অসমীয়া জাতীয় সংস্কৃতি জীয়াই ৰখাৰ এক প্ৰয়াস কৰি উদযাপন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। মঙলবাৰে পুৱা শ্বহীদ তৰ্পণ জ্যেষ্ঠজনলৈ ওলগনি জনোৱাৰ পাছতে বিহু প্ৰদৰ্শন কৰা হয়। এই বিহু মঞ্চতে নকছাৰীৰ 5জন শিল্পীক সম্বৰ্ধনা জনায়। অভিনেতা ৰূপম চেতিয়া, ঢুলীয়া শিল্পী ক্ষীৰোদ গগৈ, মাধুৰ্য গগৈ, শংকৰী শিল্পী হিতেশ্বৰ হাজৰিকা আৰু টাইকোৱাণ্ডো প্ৰশিক্ষক ৰাজা শইকীয়াক একোখন গামোচা, চেলেং আৰু মানপত্ৰ প্ৰদান কৰি তেখেতসকলৰ কৰ্মময় জীৱনৰ স্বীকৃতি প্ৰদান কৰে। কেইবাটাও বচা বচা হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰি দৰ্শকৰ মন ৰঙালী কৰি তোলে। কেইবাটাও বচা বচা হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰি দৰ্শকৰ মন ৰাঙলী কৰি তোলে। সাংস্কৃতিক সন্ধ্যা উন্মোচন কৰে সেৱাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে। শিশু শিল্পীৰ ঢোল বাদনে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। সুদূৰ তেজপুৰৰ পৰা আহি নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীয়ে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাই দৰ্শকক আপ্লুত কৰে। ৰাতিলৈ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদীপৰ গীতৰ শৰায়ে অনুষ্ঠান ৰসাল কৰি তোলে। বিহু সন্মিলন সন্দৰ্ভত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ঋতুৰাজ গগৈ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞাই ৰঙালী বিহুৰ উদযাপনৰ বিষয়ে কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই 10 বহাগ অৰ্থাৎ 23 এপ্ৰিল তাৰিখে নকছাৰী অঞ্চলত সমূহ নকছাৰীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমি 2024 অনুষ্ঠিত কৰিলোঁ। বৰ্তমানলৈকে আমি ৰাইজৰ যি সঁহাৰি পাইছোঁ, আমি ভবাতকৈ বেছি আচলতে ৰাইজে আমাক মৰমেৰে উপচাই তুলিছে। লগতে আমাৰ পুৱাৰ ভাগৰ পৰা আমাৰ নিজৰ কাৰ্যসূচী চৈত্যবল পতাকা উত্তোলনৰ লগতে বিহু আন্দোলন কৰা হৈছিলে। তাৰ পাছতে আমাৰ সমজুৱা জলপানৰ আয়োজন কৰা হৈছিলে। আমাৰ জ্যেষ্ঠসকলৰ লগত আমি সমজুৱা জলপান একেলগে গ্ৰহণ কৰিলোঁ। তাৰ পাছতে আমাৰ বিহু বাকৰি উদ্বোধন কৰা হ'ল। বিহু বাকৰিৰ আমাৰ বিভিন্ন জিলাৰ আমাৰ বিহুৰ দলে আমাৰ ইয়াত বিহু প্ৰদৰ্শন কৰিলে। তাৰ পাছতে আমাৰ বৰ্তমান সময়ত আমাৰ ওজাপালি পৰিৱেশন হৈ আছে। তাৰ লগতে ইয়াৰ পাছতে আছে আমাৰ নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ আপোনাৰ লোকবাদ্য, লোকনৃত্য, তেওঁলোকৰ সাংস্কৃতিক দলৰ অনুষ্ঠান প্ৰদৰ্শন। তাৰ পাছতে আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদীপৰ গীতৰ শৰাই। লগতে আমাৰ লগত উপস্থিত থাকিব বৰ্ষা ৰাজকুমাৰী। গতিকে আমি ৰাইজৰ যি সঁহাৰি পাইছোঁ, অত্যন্ত আমি আপ্লুত হৈছোঁ। নকছাৰীবাসী ৰাইজৰ এনেকুৱা সঁহাৰি আমি আগন্তুক দিনতো আশা কৰিব লাগিব। ধন্যবাদ। পোনপ্ৰথমে আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। বিহু আমাৰ জাতীয় সম্পদ, বিহু আমাৰ জাতীয় উৎসৱ আৰু বিহু যিহেতু কৃষিভিত্তিক উৎসৱ, এই কৃষিভিত্তিক উৎসৱটোতে আমি জাতীয় অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে আমি সকলোৱে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈছে বিহু। আৰু আজি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই নকছাৰী অঞ্চলৰ ৰাইজৰ সহযোগত আজি কেন্দ্ৰীয় এই ৰঙালী বিহু সন্মিলন আয়োজন কৰিছে। আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এনেদৰে সমন্বয় সংস্কৃতিৰ দ্বাৰা আমাৰ জাতীয় জীৱনটোক আমি নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ কাৰণে ছাত্ৰ সন্থা সদায় দায়বদ্ধ হৈ থাকিব। এনেদৰে যাতে আমি বিহু সন্মিলনৰ যোগেদি নতুন প্ৰজন্মই যাতে আমাৰ কৃষ্টি সংস্কৃতিৰ লগত সম্পৃক্ত